হেল্ল' নমস্কাৰ অল ছাবস্ক্ৰাইবাৰ এণ্ড ভিউৱাৰ্ছ আপোনালোকক আমাৰ চেনেল টেকহলিকলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি অসমীয়াত ইমেইলৰ বিষয়ে ষ্টেপ বাই ষ্টেপ জানিম বা শিকিম। যদি আপোনালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ৰঙা ছাবস্ক্ৰাইব বটনত ক্লিক কৰক। তেনেহ'লে আহক আৰম্ভ কৰোঁ। আপোনাক কেতিয়াবা কোনোবাই আপোনাৰ ইমেইল আইডি আছেনে সুধিছেনে? সুধিছে নিশ্চয়। আৰু আপুনি হয়তো ভাবি থাকিল ইমেইল আইডিনো কি বা ইমেইল এড্ৰেছনো কি? কিনো সুধিলে মোক? তেনেহ'লে এই ভিডিঅ'টো চাওক আৰু জানক। ইমেইলনো কি? ইমেইল মানে হ'ল ইলেক্ট্ৰনিক মেইল বা চমুকৈ ইমেইল, যাক অসমীয়াত বৈদ্যুতিক ডাক বুলিব পাৰি। গতিকে ইমেইল মানে হ'ল ইলেক্ট্ৰনিক মাধ্যমৰ দ্বাৰা ইণ্টাৰনেটৰ সহায়ত পঠোৱা ডাক ব্যৱস্থা। ইমেইলৰ সুবিধা কি? ডাক ব্যৱস্থা মানেতো আপুনি জানেই যে চিঠি পত্ৰ পঠোৱা ব্যৱস্থা, য'ত আপুনি প্ৰথমে চিঠি পত্ৰ লেফাফাত ভৰাব লাগিব, তাৰ পিছত ডাক টিকট লগাব লাগিব আৰু তাৰ পিছত ডাকঘৰত গৈ চিঠি পত্ৰবোৰ জমা দিব লাগিব আৰু তাৰ পিছত ডাকুৱালে চিঠি পত্ৰবোৰ সেইবোৰ পঠোৱা ঠাইত গৈ বিলাই আহিব। এই ব্যৱস্থাত বহু সময়ৰ প্ৰয়োজন হয়, কিন্তু ইমেইলৰ সহায়ত আপুনি মাত্ৰ কেইমিনিটমান সময়ৰ ভিতৰতে পৃথিৱীৰ যিকোনো ঠাইলৈ চিঠি পত্ৰ পঠাব পাৰে। ইয়াৰ বাবে কোনো লেফাফা খৰচ নাই, ডাক টিকটৰ খৰচ নাই বা চিঠি পত্ৰবোৰ হেৰুৱাৰো ভয় নাথাকে। সেইদৰে আপোনাকো যদি কোনোবাই ইমেইল পঠায় আপুনিও মাত্ৰ কেইমিনিটমান সময়ৰ ভিতৰতে পাব। তদুপৰি ইমেইল সেৱা সম্পূৰ্ণ বিনামূলীয়া, কোনো ডাক টিকট আদিৰ খৰচ নাই, মাথো আপোনাৰ ইণ্টাৰনেট সেৱা থাকিলেই হ'ল। ইমেইল এড্ৰেছ বা আইডি বা একাউণ্ট কি? আপুনি ইমেইল কাৰোবাক পঠাব লাগিলে প্ৰথমে আপোনাৰ নিজৰ ইমেইল আইডি বা এড্ৰেছ বা একাউণ্ট থাকিব লাগিব। আপুনি জিমেইলত গৈ বা হটমেইলত গৈ বা ৰেডিফমেইলত গৈ আপোনাৰ নিজৰ ইমেইল এড্ৰেছ বনাব পাৰে। কিদৰে ইমেইল এড্ৰেছ বা একাউণ্ট বনাব পাৰি তাৰ বিষয়ে আমি পিছৰ ভিডিঅ'ত ভালদৰে জানিম আহক। ইমেইল এড্ৰেছৰ বা আইডিৰ তিনিটা ভাগ থাকে, যেনে anamika@xyz.com। ইয়াত অনামিকা হ'ল ইউজাৰ নেম @ আৰু xy.com হ'ল ডমেইন নেম। অৰ্থাৎ ইউজাৰ নেমত আপোনাৰ নাম হ'ব, তাৰপিছত @ আৰু ডমেইন নেমত আপুনি য'ত ইমেইল খোলে তাৰ নাম হ'ব। ধৰা হ'ল আপুনি জিমেইলত খুলিছে, তেতিয়া হ'ব আপোনাৰ নাম যদি anamika@gmail.com। ইমেইলৰ প্ৰয়োজন বা ব্যৱহাৰ কি? বৰ্তমান এই ডিজিটেল সময়ত ইমেইলৰ ব্যৱহাৰ অকল চিঠি পত্ৰ প্ৰেৰণতে সীমাবদ্ধ নহয়। কোনো চাকৰিত অনলাইন এপ্লিকেশ্যন কৰিব লাগিলে আপোনাৰ ইমেইল একাউণ্ট থাকিব লাগিব বা বেংকত একাউণ্ট খুলিবলৈ হ'লেও ইমেইল এড্ৰেছ থাকিব লাগিব। অনলাইন শ্বপিঙৰ বাবেও আপোনাৰ ইমেইল আইডি থাকিব লাগিব। বাছ, ট্ৰেইন, প্লেন আদিত টিকট কাটিবলৈও ইমেইলৰ প্ৰয়োজন। তদুপৰি ফেচবুক, টুইটাৰ আদি ছাইটত আপুনি একাউণ্ট খুলিবলৈ হ'লে আপোনাৰ ইমেইল আইডি থাকিব লাগিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চালে। যদি ভাল লাগিল তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু অসমীয়াত শিকিব আৰু জানিবৰ বাবে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে যেন।
পুনৰ লগ পাম। ধন্যবাদ।